কি খবৰ গুড মৰ্নিং তো বহুত দিনৰ মোৰ ভ্লগ তো আজি আমি গৈ আছোঁ চাইকেল ৰাইড বেতাল নিপুহঁতৰ ঘৰত তো ইয়াৰ পৰা 12 কিলোমিটাৰ মেপত দেখি আছে তো যাই থাকোঁ কি হয় চাই লওঁ তো মই অকলে অহা নাই মোৰ লগত আহিছে এটা লগত চলি তো বলক তো ফাইনেলি প্ৰথম দলংখন আমি ক্ৰছ কৰিলোঁ আগত বহুতখন দলং আছে তো সেইফানি ধৰি গৈছে তো দেখা যায় আৰু কিলোমিটাৰ নহ'ব জাগেৰাৰ পৰা ভেলে পাৰি গ'লোঁ 6 কিলোমিটাৰমান আৰু আধি গ'লে তালহঁতৰ ঘৰ পায় আধি গ'লে কি পাই নাজানো ইমান আৰু তো যাই আছোঁ ইয়াতে 2 মিনিট এটা ব্ৰেক লৈ লৈছোঁ ৰখি কিনে আৰু ষ্টাৰ্ট কৰিম গাইছ এটা কথা আপোনারা মন কৰছি না মই নাজানো তো এই 2 দিন পুৰা টোটেলি বৰষুণ মাৰি আছে তো আজি আমি ক'ৰবাত যাম বুলি এই তাক দেখছি না এই তাক বাপ্পা ঐ বিকে হাত দিছি দিয়ক এই চকু মেলবা পৰা নাই গাইছ মই কেমেৰাত যদি ধৰিছোঁ তো যি কি নহওক আমি যাওঁ আৰু মোৰ এখন আছে বাইক তো এখন দি আহিছোঁ দিয়ক আজি বলক তো গাইছ পুৰা আধা কিলোমিটাৰমান এখন গোটেই পথাৰ একো নাই চাৰিওফালে পথাৰ তো এই গাইছ ৰাস্তা ধৰিছে যে আজি এই জুতি পাইছোঁ এই একদম মানুহতে বিচাৰি আছোঁ ঘূৰি আছোঁ দে ইয়াৰ মাছটো দে বেজাল দে ইয়াৰ গাইছ কিবাকে আহি পালোঁ আৰু বেছি দূৰ নাই গাইছ কিবাকে বহুত দূৰ আহিলোঁ আৰু বেছি দূৰ নাই গাইছ তো ইয়াতে ৰখিছোঁ এখন দলঙত আৰু গমলান তো আৰু 1 কিলোমিটাৰমান আছে বেতালদাহঁতৰ ঘৰলৈকে মানে আমি পাই গ'লোঁ পাগলা দিয়া নদীৰ এখন আছে দলংখন এখন তো মাত্ৰ 1 কিলোমিটাৰমান আছে আগতে কমাৰ বেছি চক চাগে তো বহুত কষ্ট মত আহি গ'লোঁ দেই কিবাকে গাইছ বাপ্পা ঐ আৰু তেছি নদী ফাইনেলি আমি বেতালদাক লাগাল পালোঁ বেতালদা আহি আছে তাৰ পৰাই তো আৰু এখন হৈছে আমাৰ ভাৰ্গৱদাৰ দোকান তো ভাৰ্গৱদা নহয় বাৰু ভাৰ্গৱদাক ফোন মাৰিছিলোঁ তো বেতালদা আহি আছে ফাইনেলি লগ পাই গ'লোঁ আমাৰ দিলৰ মানুহজন বেতালদা কেনে খবৰ বঢ়িয়া ভালে আছোঁ তোমাৰ খবৰ ভাল না মোৰ খবৰ ভাল পুৱা 8টা বজাৰ পৰাই চাইকেল মাৰিছোঁ চাইকেল মাৰাটো ভালেই বাৰু কিন্তু কালি পৰহিদিনা মাৰি বেছি ভাল পালোঁ আজি অলপ ৰ'দবিলাক না কালি পৰহিদিনা বতৰটো ভাল আছিল ঠিকে আছে সিমানো বাৰু গৰম নাই তো আমি দেউলত দোকান যে নাইবা দেউলত দেউলত আহিম আৰু ভালে হয় না দেউল আমাৰ ফালে দেউল হয় তো যাবা গংগাজী মানে যাই থাকে বেতালদা কিবাৰ গিলা আমাৰ taka যাবা নিশ্চয় যাম যদি সময় সুবিধা মিলে এফালে দোকানো দি দিম না যদি তোমাৰ সময় সুবিধা মিলে একবাৰ আহিলে আমি ইয়াতে দোকান দিম তো ভাল লাগিল লক্ষ্য কি নাম চেনেলটো জ্ঞান পি আছাম আপোনালোকে চাব যোনে চোৱা নাই আৰু আমাক যোনে চিনি পায় ছাবস্ক্ৰাইব কৰি দিওঁ চেনেলটো সদায় লাইক কৰি থাকোঁ নাকি লগ পাম তো গাইছ এতিয়া আমি যাই আছোঁ নিপুদাহঁতৰ ঘৰত মই নিপুদাক লগ কৰোঁ নিপুদাক লগ কৰি যদি পাৰোঁ ৰাকেশক যাম ৰাকেশক ফোন মাৰি আছোঁ ৰিচিভ কৰা নাই ব্যস্ত হৈছে তো ৰাকেশক তাতে লগ কৰি ঘৰত যাম এনে লিভালোঁ নিপুদাহঁতৰ ঘৰত নিপুদাহঁতৰ ঘৰ নেক্সট মানে ওলাকেৰে যোৱা আফ্ৰিকান ভালু কৰে মানুহ নিপুদা তো নিপুদা কেনে খবৰ বঢ়িয়া খবৰ তুমি আহিলা বহুত ভাল লাগিল বাকী আমি কালি আহি পালোঁ আমাৰ ট্ৰিপটোৰ পৰাই নেপাল আহিলোঁ তো তাৰ কাৰণে আহিলে ভাল লাগিল আৰু আজি অলপ ঘুমাইছোঁ যায় বহুত কষ্ট হৈছে ইয়াতে মানে ধৰা আহোঁতে প্ৰথমতে বাছ ট্ৰেইন তাৰপিছত আৰু এবাকে আৰু চেগে বহুত ঘূৰিছোঁ সেইকাৰণে অলপ ৰেষ্ট লৈ আছোঁ বাকী ৰমজান মাহৰ শুভেচ্ছা থাকিল ধন্যবাদ চবকে লাগি থাকিল ৰমজান মাহৰ শুভেচ্ছা বাকী ঈদত আহিবা ঈদত আহিম আৰু লগতে আমি দৌলতো আহিম বুলি ভাবিছোঁ দেউলতো আহিবা দেউলত দোকান হ'ব আপোনালোকৰ আহিব যিমান অডিয়েঞ্চ আছে মানে দেউলত দোকান দিব 24/25/26 এতিয়া আহিব চবেই লগ পাম চবকে বাকী লগ পাই ভাল লাগে বাকী ভাল লাগিল আৰু চেনেলটো যোনে চাই আছে অলপমান মৰম কৰি দিব অলপ ছাবস্ক্ৰাইব কৰি দিব চলি আমাৰ ৰাকেশদাৰ ঘৰ কিমান তো বাই বাই দিলোঁ নিপুদাক তো বাই বাই আৰু আহিম মই আৰু গাইছ এগিলাখান হৈছে গোমধানৰ খেতি তো গাইছ আহিলোঁ বহুত কিলোমিটাৰে আহিলোঁ বৰপাত পাৰ কৰি আহিলোঁ ক্ৰছ কৰি আমি বাঁহজনী সোমালোঁ তো বাঁহজনী পাৰ হৈ ভেলেবাৰী পাৰ হয় বহুত ৰাতি পাৰ হৈ গোৱালপাৰা পাৰ হৈ জাগৰা আমাৰ তো বাকী দিম আৰু মোৰ ভিডিঅ' আহিল তো ভিডিঅ'বিলাক চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ' যাই থাকিব বনাওক তো 8টা বজাতে ঘৰৰ পৰা ওলাইছিলোঁ এতিয়াতো 1টাই বাজিল
আৰু মোৰ বসন্তিখান দেখে দাং এই চাকা আৰু পিছলৈ গাল আনিছে আৰু পিছলৈ গাল আৰু আমি পিছত টেপটো দেখি আছোঁ স্লেক দেখছি না স্লেক স্লেক আৰু এই মাছ দে আৰু গাছ চিটটো দেখছি না কি বেকা তো ইমান দূৰলৈ গ'লোঁ তো চাইকেলখন বঢ়িয়া হ'লেও যে আহিলোঁ চেলো দিছোঁ মই চাইকেলখনক তো প্ৰায় 50 কিলোমিটাৰ মানে হ'ব বৰভাগ কামাৰকুচি লৈ কামাৰকুচিৰ পৰা আৰু সোমাই যাব লাগে তো যি কি নহওক আহিলোঁ তো এতিয়া নেক্সট প্লেন এটা ভাবি আছোঁ অতি সোনকালে কৰিম তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই পেলাই লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই জয় অসম এই গাঁও আছে তো দিয়া বাই বাই